থাকক হাগ্ৰামা মহিলাৰী জিন্দাবাদ, খাম্পা বৰগোহাঁই আই ডোণ্ট কেয়াৰ। খাম্পা বৰগোহাঁই ডাঙৰীয়াই 2020 চনত ডেপুটি চিফ হৈ থকাৰ সময়তেই BPF 2020 চনত BTC চৰকাৰৰ পাৱাৰত থকাৰ সময়তেই যি সময়ত খাম্পা বৰগোহাঁই ডাঙৰীয়া ডেপুটি চিফ আছিল, সেই সময়তেই তেওঁ এটা সামান্য সৰু MCLA সমষ্টিত চিৰাংদুৱাৰ MCLA কনষ্টিটুৱেঞ্চিৰ পৰা জিকিব পৰা নাই। তেওঁ বেয়াকৈ হাৰিছে পাৱাৰত থকা স্বত্তেও, ডেপুটি চিফ হোৱা স্বত্তেও। আৰু সেইজন মানুহে কেনেকৈ ইমান ডাঙৰ এটা MP কনষ্টিটুৱেঞ্চি, য'ত 9টাকৈ বিধানসভা সমষ্টি আছে, 9টা MLA কনষ্টিটুৱেঞ্চি আছে, আৰু কমচে কম 30টা 31টা MCLA কনষ্টিটুৱেঞ্চি আছে, সেই সমষ্টিত ইমান ডাঙৰ MP কনষ্টিটুৱেঞ্চিত গৈ তেওঁ জিকিব। আৰু দ্বিতীয় কথাটো মই কৈছোঁ, মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে আজি ডিক্লেয়াৰ দিছোঁ, BPF দলৰ তৰফৰ পৰা 100% বিশ্বাসী যে মই BPF দলৰ কেণ্ডিডেট হিচাপে, কোকৰাঝাৰ লোকসভা সমষ্টিৰ কেণ্ডিডেট হিচাপে মই নমিনেশ্যন ছাবমিট কৰিম। কিয় কৰিম ইয়াৰ যুক্তিটো মই আপোনাক দিছোঁ। ফাৰ্ষ্ট হ'ল, প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়নীৰ নাম পেনেলত আছিল, প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়নী নিজে চাৰেণ্ডাৰ কৰি দিলে যে তেওঁৰ লগত পইচা নাই। ছেকেণ্ড, খাম্পা বৰগোহাঁই ডাঙৰীয়া। এতিয়া খাম্পা বৰগোহাঁই ডাঙৰীয়াই 2020 চনত পাৱাৰত থকা স্বত্তেও, ডেপুটি চিফ থকা স্বত্তেও নিজৰ ঘৰতে 50,000 ভোটৰ সমষ্টিত MCLA, ইমান সৰু এটা সমষ্টিত তেওঁ বেয়াকৈ হাৰিলে। তো তেওঁ 15 লাখ ভোট থকা সমষ্টিত, লোকসভা সমষ্টিত কেনেকৈ জিকিব কোকৰাঝাৰ লোকসভাৰ পৰা? আৰু দ্বিতীয় যুক্তিটো হৈছে যে খাম্পা বৰগোহাঁই ডাঙৰীয়াই দৰাচলতে বেংকক, থাইলেণ্ড বা কলা বাগানত গৈ যদি নিৰ্বাচন খেলে বা ইলেকশ্যন খেলে তেওঁ জিকিব পাৰে। বেংকক, থাইলেণ্ডৰ মাতৃ সমাজে বা মহিলাসকলে তেওঁলোকক ভোট দিব পাৰে খাম্পা বৰগোহাঁইক। কিন্তু খাম্পা বৰগোহাঁইক মই ইণ্ডিভিজুৱেলি কৈছোঁ, BPF দলক কোৱা নাই দেই। মোৰ ষ্টেটমেণ্টটো BPF দলক লৈ নহয়, খাম্পা বৰগোহাঁইক পাৰ্চনেলি কৈছোঁ যে খাম্পা বৰগোহাঁই ডাঙৰীয়াই বেংকক বা থাইলেণ্ডত গৈ ইলেকশ্যন খেলক, বঢ়িয়া কৰি জিকি যাব। বা আমাৰ ওচৰতে কলা বাগান আছে, তাতে যাওক, বঢ়িয়াকৈ ইলেকশ্যন জিকি যাব। কিন্তু কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰাটো গেৰেণ্টি ইলেকশ্যন নিজিকে, 101% লিখি দিছোঁ। যিদৰে মই আজিৰ পৰা 4 মাহ আগত কৈছিলোঁ যে ৰাজু নাৰ্জাৰী UPPL দলৰ পৰা টিকিট নাপায়, আৰু ৰাজু নাৰ্জাৰীয়ে UPPL দলৰ পৰা টিকিট পালে 2 লাখতকৈ বেছি ভোট নাপায়, তেতিয়া মোৰ কথা কোনেও বিশ্বাস কৰা নাছিল। কিন্তু আজি সেই কথা কিন্তু সত্য প্ৰমাণ হ'ল। তো আজি মই কৈছোঁ যে খাম্পা বৰগোহাঁই ডাঙৰীয়াই কৈছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছকো আং চিনায়া, কিন্তু তেওঁ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ পূৰা নামটো জানে, কিন্তু তেওঁ চিনি নাপায়। তেওঁক মই এটা জ্ঞান দিব বিচাৰিছোঁ। বেচেৰা তাৰমানে ডেপুটি চিফৰ পৰা যেতিয়া গাড়ীৰ পৰা নামি গ'ল, ডেপুটি চিফটো নাই, চৰকাৰতো নাই, এইবাৰ বেচেৰা MCLAটো নাই, বেয়াকৈ হাৰিলে। তো তাৰ ব্ৰেইনৰ অলপ বোধহয় তাৰমানে চাইক'লজিকেল প্ৰব্লেম হৈছে। BPF দলৰ মাননীয় সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই মোক চিনি পায়, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই চাইন কৰে পেডত যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ পেনেল কেণ্ডিডেট, কিন্তু খাম্পা বৰগোহাঁই চিনি নাপায়। তো মই কৈছোঁ, হু ইজ খাম্পা বৰগোহাঁই? খাম্পা বৰগোহাঁই আজিৰ দিনত BTCৰ MCLAও নহয়, না তেওঁ বোলে ডেপুটি চিফ, না তেওঁক বোলে কোনোবা গোটেই অসমত চিনি পায়। মই ক'লোঁ না, তেওঁক হয়তো বেংকক বা থাইলেণ্ডত চিনি পায়। আৰু এটা স্পষ্টভাৱে কথা কৈছোঁ, খাম্পা বৰগোহাঁই ডাঙৰীয়াই ভাবিব পাৰে তেওঁ ডেপুটি চিফ আছিল, 5-10 কোটি টকা হয়তো জমাই লৈছে, সেই টকা খৰচা কৰি ইলেকশ্যন খেলিলে তেওঁৰ যিখিনি পইচা কামাই ল'লে আজিলৈকে সেইখিনিও পানীত যাব। আৰু এই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে লোহে কে সাথ লোহা জেচা টক্কৰ দেনে কে লিয়ে যি টকাৰ দৰকাৰ নহওক, যিমান ফাইনেন্সৰ দৰকাৰ নহওক কিয়, যি কেণ্ডিডেট নাহওক সাজু হৈ আছে। খাম্পা বৰগোহাঁইৰ হ'ব পাৰে তেওঁ বহুত সেই সময়ত ডেপুটি চিফ থাকোঁতে অলপমান বাহিৰা পইচাটো আহে নাহে মই নাজানো, তো সেই টকাৰে ইলেকশ্যন খেলিব বুলি ভাবিছে। কিন্তু তাতকৈ 10 গুণ টকা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে ইলেকশ্যনত লগাই নিৰ্বাচনত যুঁজিব। আৰু টকাৰে মানুহ নিৰ্বাচন যুঁজিব নোৱাৰে, টকাৰে মানুহ ইলেকশ্যন খেলিব নোৱাৰে। কিন্তু তাৰ যিমান টকা আছে মই তাতকৈ 10 গুণ টকা খৰচ কৰিম, আৰু সি যিমান ৰাইজৰ সেৱা কৰিছে তাতকৈ মই বেছি ৰাইজৰ সেৱা কৰিম। আৰু যদি তেওঁ ইমানেই ভাল আছিলে ডেপুটি চিফ হৈ থকা সময়ত, তেতিয়াহ'লে BTCয়ে যে অসম চৰকাৰৰ পৰা প্ৰপৰ্চনেট ফাণ্ডিং পাব লাগে, আসামনি 10% বাজেটখো BTCয়া মন্নাংগো, BTCয়ে প্ৰপৰ্চনেট ফাণ্ডিং পাব লাগে, তাৰমানে 10,000 crore ইয়াৰলি পেকেজ পাব লাগে BTCয়ে। কিয় খাম্পা বৰগোহাঁই ডাঙৰীয়াই ডেপুটি চিফ হৈ থাকি তেওঁতো বোলে বিৰাট দিল্লীত গৈ থাকে, তেওঁ বোলে বিৰাট এডুকেটেড হাই। আজি আমি UPPL দলৰ তৰফৰ পৰা কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আমাক প্ৰকৃত প্ৰাৰ্থীৰ নাম আজি ঘোষণা কৰিব আমি বিচাৰিছোঁ। তো ইতিমধ্যে আমাৰ দলৰ মাজত মজিয়াত আমি আলোচনা কৰিলোঁ, এটা সিদ্ধান্তৰ উপনীত হ'লোঁ। আৰু আজি প্ৰকৃত নাম আপোনালোকৰ জৰিয়তে ৰাইজক আমি জনাব বিচাৰিছোঁ। তেখেত হ'ল আমাৰ
চিডলিৰ চিটিং MLA 31 নং চিডলি সমষ্টিৰ চিটিং MLA তেখেত জয়ন্ত বসুমতাৰী ডাঙৰীয়াক আমাৰ UPPL দলৰ প্ৰাৰ্থী হিচাপে কেন্দ্ৰীয় সমৰ্থিত প্ৰাৰ্থী হিচাপে আমি তেখেতক প্ৰক্ষেপ কৰিছোঁ আৰু তেখেতৰ নাম আমি UPPL দলৰ তৰফৰ পৰা আমি প্ৰকাশ কৰিছোঁ, আমি ঘোষণা কৰিছোঁ। আমি আশাবাদী আৰু আমি নিশ্চিন্ত যে MD হিচাপে আমি অসমত কাম কৰিম। আমাৰ BTR অঞ্চলত দুটা সমষ্টি আছে, কোকৰাঝাৰ লোকসভা সমষ্টি আৰু দৰং ওদালগুৰি সমষ্টি, আৰু আমি BJP আৰু UPPLৰ মাজত বুজাবুজি আমি কৰিছোঁ। দৰং ওদালগুৰিত আমি সম্পূৰ্ণভাৱে BJPক আমি সহায় কৰিম আৰু কোকৰাঝাৰ লোক সমষ্টিত সম্পূৰ্ণভাৱে আমাৰ BJP AJP আমাক সহায় কৰিব। তো এনেকুৱা এটা গঠবন্ধনত আমি চলিছোঁ আৰু ইতিমধ্যে আমাৰ দলীয় যিটো কাম কাজ, আমাৰ যিটো মিত্ৰ দলৰ যিটো প্ৰক্ৰিয়া, ইলেকশ্যন ষ্টেৰিং কমিটি বনোৱাকে ধৰি আমাৰ টপ টু বটম যিটো ষ্ট্ৰীমলাইন কৰা সম্পূৰ্ণ হৈ গ'ল। আমি অপেক্ষা কৰিছোঁ যে ডেট কেতিয়া ঘোষণা কৰিব, আৰু আমি আশা কৰোঁ যে ডেট ঘোষণা কৰাৰ লগে লগে আমি আমাৰ ষ্টেৰিং কমিটি আমি ষ্টেৰিং অফিচটো আমি উদ্বোধন কৰিম। তাৰপিছত আমি মিত্ৰজোঁটৰ সকলো বিষয় একেলগে আমি কাম কৰিম আৰু ৰাইজে নিশ্চয় আমাক সঁহাৰি জনাব। এটা কথা স্পষ্ট, ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি প্ৰধানমন্ত্ৰী বনাব লাগে আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এটা ভাইব্ৰেণ্ট চৰকাৰ আমি পাবলৈ সক্ষম হৈছোঁ আৰু BTRত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTC চৰকাৰখন আমি পাবলৈ সক্ষম হৈছোঁ। তিনিটা ইঞ্জিনে আমাৰ BTC অঞ্চলত কাম কৰি আছে। 35 লক্ষ জনসাধাৰণ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰি পেলাই সকলো জাতি জনগোষ্ঠী সমমৰ্যাদা পেলাই সম উন্নয়ন কৰাৰ কাৰণে আমি বদ্ধপৰিকৰ। আৰু ঠিক তেনেকৈ 2020 চনৰ 27 জানুৱাৰী যেতিয়া শান্তি চুক্তি হ'ল, তেতিয়াৰ পৰাই আমাৰ BTR অঞ্চলত শান্তিৰ এটা পৰিৱেশ স্থাপন হৈ গ'ল। ৰাইজে এতিয়া শান্তি বিচাৰিছে, শান্তি বজাই ৰখাটো সকলোৱে বিচাৰিছে, লগে লগে উন্নয়ন বিচাৰিছে আৰু ভাল চৰকাৰৰ দ্বাৰাই উন্নয়ন সম্ভৱ হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি UPPL BJP একেলগে কাম কৰি আছোঁ আৰু ৰাইজে সুখী। গতিকে আগন্তুক দিনত আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰাইম মিনিষ্টাৰ বনাবৰ কাৰণে লোকসভা সমষ্টিত আমাৰ কোকৰাঝাৰত ট্ৰেক্টৰৰ ছবিত আমাৰ কোকৰাঝাৰ বাকী ৰাইজে আমাক ভোট দিব। ইয়াত AJP BJP সকলোৱে আমাক সহায় কৰিব। তো আজি আপোনালোকৰ জৰিয়তে তেখেত জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ নাম আমি ঘোষণা কৰিছোঁ। নিখিল বড়ো ছাত্ৰ সন্থাৰ স্পষ্ট মতামত আমি সদায় একে কথাই কৈ আহিছোঁ যে আমি মানি লোৱা নাই আৰু মানি নলওঁ। দ্বিতীয় কথাটো হ'ল আমি বিৰোধিতা কৰোঁ আৰু বিৰোধিতা কৰি যাম। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ স্বাৰ্থত, অসমৰ জনজাতি ভূমিপুত্ৰৰ স্বাৰ্থত আৰু স্বাৰ্থ ৰক্ষা কৰাৰ এই দিশটো চাই পেলাই নিখিল বড়ো ছাত্ৰ সন্থা আমি সদায় শংকাবোধ কৰি আহিছোঁ আৰু আমি স্পষ্ট মতামত আমি দাঙি ধৰি আহিছোঁ। তো ইয়াৰ কাৰণে যদিও আইনত কোৱা হৈছে যে ইনাৰ লাইন পাৰ্মিট থকা মিজোৰাম, অৰুণাচল, নাগালেণ্ড বা মণিপুৰত ইয়াৰ ৰেহাই দিয়া হৈছে বা ইয়াৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। 6th শিডিউল ট্ৰাইবেল এৰিয়া অফ আছাম বুলি লিখা হৈছে বা ত্ৰিপুৰাৰ কথা ইয়াতে উল্লেখ কৰা হৈছে যে BTR 6th শিডিউল, কাৰ্বি আংলং, ডিমা হাছাও আৰু মেঘালয়, লগতে ত্ৰিপুৰাৰ কথা ইয়াত উল্লেখ কৰা হৈছে। যদি আমি ইনাৰ লাইনত থকা এই ৰাজ্যবিলাক যদি আমি চাওঁ, তেওঁলোকৰ তাত সোমাবৰ কাৰণে পাৰ্মিশ্যন ল'ব লগা হয়। সেই ক্ষেত্ৰত তেওঁলোকে সুৰক্ষিত হৈ আছে। কিন্তু অসমত থকা BTR বড়োলেণ্ড অঞ্চল আৰু কাৰ্বি আংলং আৰু ডিমা হাছাও যদি কোকৰাঝাৰত থকা, চিৰাং, বাক্সা, ওদালগুৰি, তামোলপুৰত থকা মানুহজনে বা অবৈধ বিদেশীয়ে যদি ধুবুৰী, বঙাইগাঁও বা নলবাৰী, বৰপেটাৰ পৰা তেওঁলোকে যদি জিলা প্ৰশাসনক বা এম্পাৱাৰ্ড কমিটি যোনটো দিয়া হৈছে, এই কমিটিক যদি এপ্লাই কৰে অনলাইন আৰু তেওঁলোকে ভাৰতৰ নাগৰিকত্ব যদি পোৱা যায়, সেই ক্ষেত্ৰত তেওঁ নাগৰিকত্ব পোৱাৰ পিছত য'তেই ইচ্ছা তেওঁ থাকিব পাৰিব। আৰু BTR 6th শিডিউল ভাৰত বাংলাদেশ সীমান্তত লাগি থকা এটা 6th শিডিউল হয়
আৰু অলৰেডি এই যে ট্ৰাইবেল বেল এণ্ড ব্লক বা ট্ৰাইবেল এৰিয়া আৰু অট'নমাছ কাউন্সিল আৰু 6 শিডিউল কাউন্সিল 10টা অট'নমাছ কাউন্সিল আৰু 6 শিডিউল কাউন্সিল অলৰেডি ভাবুকি আহিছে আমাৰ মাটিৰ ওপৰত ভাবুকি আহিছে আমাৰ কলা সংস্কৃতিৰ ওপৰত ভাবুকি আহিছে আমাৰ সমাজ জীৱনত আমাৰ অৰ্থনীতি জীৱনত ভাবুকি আহিছে আৰু ইয়াক লৈ পেলাই বিভিন্ন সময়ত বিভিন্ন সংঘাত হৈ গ'ল ঘাত প্ৰতিঘাত হৈ গ'ল হিংসাৰ পৰিৱেশ আমি দেখিবলৈ পালোঁ আৰু পুনৰ আমি তেনেকুৱা নিবিচাৰোঁ थारायबारि गामिया थारायबारि आरो मा गामि मोनदों मोनसे लाव गोजोनपुरि बे मोननै गामिया बिपिएफनि माने खरं होननानै बुङो बर' रावाव दुर्गमोन दिनै बिथांमोना बे गामि दरनैयाव 0 जाबाय बिथांमोननि गामिनि 37टा न'खरा दिनै इउपिपिएलआव जइन जाबाय इउपिपिएलआव जइन जानायनि गुबै थांखियानो जादों बिथांमोना मानव गेदेर प्रमद बर' बिथांनि मावनायनि जा जौगाथाय बर' हारि दाखांनाय गोग्लैसोनायनिफ्राय बुरखांफिननाय आरो जोङो गुफुं सोलोंथाइ जोंनि न'खराव जोङो होनाय साफ्रोमबो बिमाखौ माइनाव बिमा बानायनाय आरो रावबो न'खरा जोंनि सरकारनि जा अनसुंथाइ बे अनसुंथाइनिफ्राय गोजानाव दा थाथों बा थानो मोनैखौ नुनानै दिनै जोंनि इउपिपिएल दोलोआव बिपिएफनि बे दरनै गामिनि गासैबो न'खरानो दिनै जोंनाव जइन जाबाय बिथांमोनखौ आं मानव गेदेर प्रमद बर'नि जानानै जोंनि इउपिपिएल दोलोनि जानानै गिबियावनो बरायग्रोबाय जोंनि जा आसनिफोर बे आसनिफोरखौ जों दा मावलांबाय थागोन जोंहा दाखालिसिमाव अनसाय बिथांखिखौ जोङो सेकेन्ड माइनाव सोरां बिथांखिखौ जोङो सेकेन्ड पेजसिम जोङो होबाय थार्ड पेजआव जों बिथांमोनजों रायलायदों बिथांमोननि सेल्फ हेल्प ग्रुपआ रेजिस्टार जायोब्ला बिथांमोननि गामियावहाय मोनफ्रोमबो सेल्फ हेल्प ग्रुपआव 75,000 जोंनि जा माइनाव सोरां बिथांखि बिथांमोननोबो होनाय जागोन थारमाने जोंनि बिटिसिआव साफ्रोमबो बिमायानो साफा साफा माइनाव बिमा जानांगोन साफ्रोमबो बिमायानो जोंनि हारिखौ दैदेननो हाग्रा हारि बिमा जानांगोन साफ्रोमबो बर' हारियानो मुलुगनि जौगालु हारिफोरजों चेलेन्ज नांनानै गेरेमसा हारि दानाय बड'फा इउएन ब्रह्मनि जा सानस्रि बे सानस्रिखौ जाफुंनायावहाय हेफाजाब होगोन बे थांखिजोंनो दिनै बिथांमोना इउपिपिएलआव जइन जादों लाइमुथि ओनसोलाव नैबे इउपिपिएलआव जगदान होनायखौ जों नुबाय थादों थारैनो बिपिएफनि जे दैदेनगिरि बिथांमोना थगायनानै दोनदोंमोन 17 बोसोर होनबा बिथांमोना लाजियो दहाय खामफाया होनदों जों माला 17 बोसोरनो 2003 निफ्राय बिथांमोना 2019 सिम 19 नि जोबनायसिम बिथांमोना राजत्व खालामदों बावगारबाय खोमा 17 बोसोर होनबा बिथांमोना एखे गन्थङाव दै नाङो 17 बोसोर होनबा बै मा होनो गाज्रि राव बुंग्रा सुबुंफ्रा जेरै थन्थ्र होयो बेफोरबायदि बुंनाय बायदि बिथांमोना मोनो खिन्थु सैथोआ जेब्लायबो सैथो साना सानजाहा ओंखारखायो सोनाबा हाबखायो दिनैनि जुगावथ' रावखौबो थगायनो हाला दिनैनि जुगावथ' गोदोनि बायदि देगार दिन्थिनानै मानसिखौ सिगिनो हालिया दिनैनि जुगावथ' नोङो माबा मोनसे बुंदोंब्ला साखन्द्रा महरै हाबनानै बेखौ सिगिसग' खालामनायनि दिन गैला गतिके बिपिएफआ 100% फेलियार बेखायनो बिथांमोना लाजिनाय मोनदों बे मा होनोमोनलाय जोंनि बे हालामाव जि जायगायाव जों दा गसंफैदों बे लाइमुथि हालामाव जोङो दिनै हेल्थ साब सेन्टारखौ जोङो लाबोनानै होफैबाय बेखौ बिथांमोना लाजिदों लाइमुथि हालामजों नांजाबनाय बे मोनसे दैमा मा दैमा होनोमोन बेखौ बुहुर सामफुर दैमा बेवहाय जोङो गंसे दालां अलरेडि कमप्लिट खालामना अपेनिं खालामबाय दाखालि जोङो गंसे फाउन्डेसन खालामबावबाय 3 कौटि बेसेबांबा लाखनि आरो नैबे मेइन लाइमुथि गामिनि लामायाबो दालाङाबो देग्लाय सेंसन जाखाबाय गतिके बेफोरखौ बुङोब्ला बिथांमोना लाजियो जोंहा बिथांमोननि लाजियैजों जेबो खोथा गैया गावनि उदैनि थाखाय बिथांमोना गोबां मावदोंमोन दा लाजिनानै गावसोरनि उदैखौ बिसोरो फोलोमनो हायि जानानै फैदों गतिके जोंनि खामानिखौ हारि दाखांनायनि खामानिखौ जों मावलांबाय थागोन सार रायजो राजाफ्रा गोबां मिथिनो लुबैदों एमपि जे केन्डिडेट नोंथांमोननि केन्डिडेटखौ